প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি। কবি হেমচন্দ্ৰ গোস্বামী। কবিতাটি পাঠ কৰিছোঁ ববী বৰা মেধিয়ে। প্ৰিয়তমাৰ চিঠি। সৌন্দৰ্যৰ বুকুৰ কাছলি উদঙাই, প্ৰকৃতিৰ সুঘৰ চালো পেট পেট, কুকুৰা ঠেঙীয়া এই আখৰ কেটিত যি অমিয়া ঘঁহা আছে কতো আৰু নাই। কবি নিকুঞ্জত ফুলি কত কবিতাই, মলয়াত উটি উটি ফুৰে পৃথিৱীত। তোমাৰ চিঠিয়ে কিন্তু জানে যিটো গীত, কবিতাৰ কাব্যতাৰ গোন্ধকো নাপায়। ফুলে ফুলে সৰি যায় শুকাই বননি, বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে। তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী, নিতৌ নোহোৱা বাহি ন ন ফুল মেলে। যত শুনো চুমা খাওঁ নালাগে আমনি, হৃদয়ত হেঁপাহৰ ভূতা তৰা জ্বলে। যত শুনো চুমা খাওঁ নালাগে আমনি, হৃদয়ত হেঁপাহৰ ভূতা তৰা জ্বলে। হৃদয়ত হেঁপাহৰ ভূতা তৰা জ্বলে।